Good morning, friends. Welcome to my JB show. So, আপোনালোকক JB শোলৈ স্বাগতম জনাইছোঁ যে আজি আপোনালোকৰ প্ৰথম দিন। চ' সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে মই সময়টো নিৰ্দিষ্টকৈ নকওঁ যে আপোনালোকে অন্ততঃ মানে চলিব পৰাকৈ ইংৰাজী ক'বলৈ আপোনালোকে নিশ্চয় শিকিব, সফলতা লাভ কৰিব, সেইখিনি কামনা ৰাখিছোঁ। আৰু আৰম্ভ কৰাৰ আগতে আৰু এটা অনুৰোধ, আপোনালোকে প্লিজ মোক মানে আপোনালোকৰ টিচাৰ বুলি নাভাবিব। আপোনালোকে ভাবক মই এজন আপোনাৰ বন্ধু, আপোনালোকৰ কাৰোবাৰ দাদা, এইটোৱে ভাবিব। চ' তেন্তে আজি দেৰি নকৰোঁ। আপোনালোকক প্ৰথমে মই কৈছিলোঁ যে মই টেন্সৰে আৰম্ভ কৰিম। আমি কিছুমান বস্তু শিকোঁ, ডাইৰেক্টলি টেন্স শিকোঁ, ভইচ শিকোঁ, নেৰেশ্যন শিকোঁ, কিন্তু কি কাৰণত শিকোঁ, ইয়াৰ প্ৰয়োজনীয়তা ক'ত, সেই কথাখিনি কিন্তু আমি নাজানো। নজনাকৈ ডাইৰেক্ট শিকোঁ। আচলতে অভাৱটো জানিব লাগে যে এই বস্তুখিনি যে মই শিকিম, এই টপিকটো কিয় শিকিম, সেইটো জানিব লাগে। যে টেন্সৰ ক্ষেত্ৰত হ'ল কি বন্ধুসকল, বান্ধৱীসকল, টেন্স মানে আপোনালোকে গম পায় কাল, সময়। এতিয়া সময়ৰ লগতনো কি পাৰ্থক্য বা কি সম্পৰ্ক আছে? চাওক, আপোনালোকে যে কথা কয়, ধৰি লোৱা মই বজাৰলৈ যাম, আজি যাম, ইয়াত কি হৈছে, জাম হৈছে। যোৱাকালি আপুনি গৈছিলে, সেই একেটা শব্দই গৈছিলোঁ হৈছে। আৰু কেতিয়াবা আপুনি আহিল মাত্ৰ বজাৰৰ পৰা, জাষ্ট কোনোবাই সুধিল ক'ৰ পৰা, মই বজাৰৰ পৰা আহিলোঁ মাত্ৰ। চাওক, যাম, আহিলোঁ, গৈছিলোঁ, এই যে শব্দবিলাকৰ যে সলনি হ'ল, এই সলনিখিনি ক'ত হ'ল, এই সময়ৰ ওপৰত নিৰ্ভৰ কৰি। সময় অৰ্থাৎ ইংৰাজীত টেন্স। চ' টেন্স বুলিলে আমি বুজোঁ কি কাল, কাল মানে হ'ল সময়। আৰু এই টেন্স তিনিটা ভাগত বিভক্ত। আমাৰ অসমীয়াত কওঁ কি বৰ্তমান কাল, ভৱিষ্যৎকাল আৰু অতীতকাল। চ' আপোনালোকে এইটো ভাবি লওক যে টেন্স হ'ল কি, মানে ধৰি লওক তিনি ভাই। তিনি ভাই কি কি? প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স এণ্ড ফিউচাৰ টেন্স। এই তিনিগৰাকী হ'ল ভাই, ভাবি লওক। আৰু এই তিনিওগৰাকী ভায়েকৰে চাৰিটাকৈ সন্তান আছে। প্ৰেজেণ্ট টেন্সৰো চাৰিটাকৈ সন্তান আছে। কি কি? প্ৰেজেণ্ট ইনডিফিনিট টেন্স, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, প্ৰেজেণ্ট পাৰফেক্ট টেন্স এণ্ড প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। একজেক্টলি পাষ্ট টেন্সৰো চাৰিটি সন্তান আছে। কেৱল প্ৰথমৰ শব্দটো চেঞ্জ হ'ব, পাষ্ট ইনডিফিনিট, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট টেন্স and past perfect continuous tense. Exactly, future tense also has 4 children. Future tense চাৰিটা সন্তান আছে। কি কি? সেই একে, খালি মানে প্ৰথম শব্দটো বেলেগ। ফিউচাৰ ইনডিফিনিট টেন্স, ফিউচাৰ কণ্টিনিউৱাছ টেন্স, ফিউচাৰ পাৰফেক্ট টেন্স এণ্ড ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। চ' বন্ধুসকল, বান্ধৱীসকল, আজি এই যে প্ৰেজেণ্ট টেন্সৰ এটা ল'ৰা ধৰি লোৱা, প্ৰেজেণ্ট ইনডিফিনিট টেন্স। আজি এই প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বিষয়ে আলোচনা কৰিম। আমি এটা কথা ভাবিব লাগিব যে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ভিতৰত কি কি ধৰণৰ বাক্যবিলাক পৰে, কেনেকুৱা ধৰণৰ বাক্যবিলাক প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ভিতৰত পৰে, এইটো আমি ভাবিব লাগিব, জানিব লাগিব। চ' আপোনালোকে নিশ্চয় জানে কিছুমান চিৰসত্য বাক্য আছে। চিৰসত্য বাক্য মানে কি? যিটো একদম সঁচা, কোনো ইফাল সিফাল নহয়, কেতিয়াও নহয়। যেনে বেলি পূব দিশত উদয় হয়, মানুহ মৰণশীল, ঘাঁহ সেউজীয়া, গাখীৰ বগা, এইবিলাক বাক্য হ'ল চিৰসত্য বাক্য। মানে কোনো দিনো কেতিয়াও সলনি নহয়। বা বেলি সদায় পূব ফালে উদয় হয়, বেলি পশ্চিম দিশত মাৰ যায়। চ' এই ধৰণৰ বাক্যবিলাক প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ভিতৰত পৰে। বুজিছা? তাৰপিছত আৰু কি ধৰণৰ বাক্য? যে সাধাৰণ সত্য বাক্যবিলাকো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ভিতৰত পৰে। সাধাৰণ সত্য মানে কি? ধৰি লোৱা আপোনাৰ কথা, যে মই সদায় ৰাতিপুৱা সোনকালে উঠোঁ, বা মই সদায় কলেজলৈ যাওঁ, মই সদায় ৰাতিপুৱা ব্ৰেকফাষ্ট কৰোঁ, মই সদায় ৰাতিপুৱা ফুৰিবলৈ যাওঁ। এই ধৰণৰ বাক্যবিলাক হ'ল মানে সাধাৰণ সত্য।
সাধাৰণ সত্য আৰু চিৰসত্যৰ মাজত ডিফাৰেঞ্চটো কি? যেনেকুৱা বেলি সদায় পূব দিশত উদয় হয়, একদম লৰচৰ নাই। আপুনি যদি কয় যে মই সদায় ৰাতিপুৱা সোনকালে উঠো, আপোনাৰ কথাটো সঁচা কথা, কিন্তু দুৰ্ভাগ্যবশতঃ কেতিয়াবা আমাৰ শৰীৰ অসুস্থ থাকে, সেইদিনাখনতো আপুনি নুঠে। যিহেতু কেতিয়াবা আপোনাৰ ক্ষেত্ৰত এই যে ক'লে আপুনি বাক্যটো মই সদায় ৰাতিপুৱা উঠো, এই বাক্যটো যিহেতু কেতিয়াবা গৰ্বৰ লাগি যায় শাৰীৰিক অসুস্থতাৰ কাৰণে, সেইকাৰণে এই বাক্যটো সত্য কিন্তু সাধাৰণ সত্য, অৰ্থাৎ কেতিয়াবা ব্যতিক্ৰম হয়। চ' এই ধৰণৰ বাক্যবিলাকক প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ভিতৰত পৰে। এতিয়া ডিফাৰেঞ্চ সেইটোৱে, চিৰসত্য মানে কোনো লৰচৰ নাই, সাধাৰণ সত্য মানে কেতিয়াবা ব্যতিক্ৰম হয়। কিন্তু দুয়ো ধৰণৰ বাক্য এই আমাৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ভিতৰত পৰে। তাৰমানে প্ৰেজেণ্ট ইনডিফিনিট টেন্স মানে গমেই পাইছে, প্ৰেজেণ্ট টেন্সৰ ভাগ যে মানে এটা সন্তান বুলি কৈছে তাৰ ভিতৰত পৰে। যি কি নহওক, আৰু অভ্যাসগত বাক্য ধৰি লওক কিছুমান, মই সদায় আবেলি ফুটবল খেলোঁ, যে আবেলি হ'লে আপুনি ফুটবল খেলেই, আপোনাৰ এইটো হেবিট হৈছে। এই ধৰণৰ বাক্যবিলাকো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ভিতৰত পৰে। আৰু আছে বহুত, তাৰ ভিতৰত হ'ল কোৱা মুহূৰ্তত হৈ থকা বা চলি থকা বুজালে সেইবোৰ বাক্য প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ভিতৰত পৰে। কোৱা মুহূৰ্ততে চলি থাকিব লাগিব, যেনে গৰুটোৱে ঘাঁহ খাইছে, আপুনি সেইখিনি কথা কোৱাৰ লগে লগে গৰুটো কিন্তু ঘাঁহ খাই থাকিবই লাগিব, একদম পূৰা বিজি থাকিব লাগিব। মই ইংৰাজী শিকাইছোঁ, কোৱাৰ লগে লগে মই চলি আছে বস্তুটো। মানুহজন ভাত খাইছে, সেই মুহূৰ্তত ভাত খাই থাকিব লাগিব মানুহজন। চ' এই ধৰণৰ বাক্য, অৰ্থাৎ কোৱা মুহূৰ্তত হৈ থকা বা চলি থকা বুজালে সেই ধৰণৰ বাক্যবিলাকক প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ভিতৰত পৰে। আৰু আছে অতীত কালৰ ঘটনাক সজীৱকৈ বুজালে, ঘটনাটো অতীত কালত হৈছে কিন্তু সজীৱকৈ বুজালে, মানে এনেকুৱা লাগিব যেনিবা এতিয়াই হৈছে। ধৰি লোৱা বাল্মীকিয়ে ৰামায়ণ লিখে, আজি হাজাৰ হাজাৰ বছৰ আগতে বাল্মীকিয়ে ৰামায়ণ লিখিছে। আপুনিও তেতিয়া নাছিল, ময়ো নাছিলোঁ, আমাৰ জন্মই হোৱা নাছিল, বা মোৰ মা দেউতাৰো জন্ম হোৱা নাছিল। কিন্তু আপুনি যদি কয় বাল্মীকি ৰামায়ণ লিখে, চাওক কওঁতে অলপ সজীৱতা আহেনে নাই, যেনিবা মানে আমিয়ে গম পাওঁ। চ' অতীত কালৰ ঘটনাক সজীৱকৈ যেতিয়া বুজোৱা হয়, এই ধৰণৰ বাক্যবিলাক প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ভিতৰত পৰে। আৰু কিছুমান ডায়লগ বুজোৱা বাক্যবিলাক, কোনো বক্তাৰ যদি কিবা উক্তি থাকে, এইবিলাক বাক্য প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ভিতৰত পৰে। যেনে তেওঁ কৈছে সদায় সঁচা কথা ক'বা, অলৱেজ স্পীক দ্য ট্ৰুথ, এই ধৰণৰ উক্তি বুজোৱা বাক্যবিলাক প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ভিতৰত পৰে। চ' এইখিনি হ'ল মেইন প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ, ইউজ অফ প্ৰেজেণ্ট ইনডিফিনিট টেন্স। কি ধৰণৰ বাক্যবিলাক প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ভিতৰত পৰে। চ' আপোনালোকে এই যিখিনি কথা ক'লোঁ, আপোনালোকে ৰিভিউ কৰিও চাব পাৰে। পৰাপক্ষত মই মানে বৰ্ডখন ব্যৱহাৰ নকৰোঁ, মানে বৰ্ডখন ব্যৱহাৰ কৰিলে আৰু একদম টিচাৰ নিচিনা লাগে। চ' একদম মানে যেনিবা ফ্ৰেণ্ড আৰু ফ্ৰেণ্ডেই বুলি ভাবি লওক, যেনিবা নহয়, আই এম ইয়'ৰ ফ্ৰেণ্ড অনলি। চ' একদম যেনেকৈ কথা কৈ থাকিলে কোনো বৰিং নোহোৱাকৈ, মানে এনেকৈ শিকাব বিচাৰিছোঁ বান্ধৱীসকল। সেইকাৰণে আপোনালোকে জানিব লাগিব প্ৰথমতে বাক্যবিলাক, কোনটো বাক্য কোন টেন্সত পৰে। এই কথাখিনি আপোনালোকে অলপ মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিব, তেতিয়া সুবিধা হ'ব দেই। চ' এটা কথা আৰু কওঁ বান্ধৱীসকল, যিকোনো বস্তুৰ এটা গঠন আছে। এতিয়া আপুনি যদি কথাৰ কথা ধৰি লওক, আজি কুকুৰাৰ মাংস আপুনি বনাব আজি ঘৰত খোৱাৰ কাৰণে। চ' এটা ছিষ্টেম আছে, আপুনি প্ৰথমে কেৰাহীটো দিব, কেৰাহীটো অলপ গৰম হ'বলৈ দিব, তাৰপিছত মিঠাতেল দিব, তাৰপিছত আমি যে তেলানী দিয়া বুলি কওঁ, পিঁয়াজ কিবা কিবি অলপ দি দিব, তাৰপিছতহে মাংসই হওক বা আলুই হওক সেইখিনি দিয়ে, এটা ছিষ্টেম থাকে। চ' বাক্যবিলাকৰ যেতিয়া গঠন হ'ব, গঠন হোৱাৰ ক্ষেত্ৰত এটা ফৰ্মেশ্যন আছে। যেতিয়া আপোনালোকে বাক্যবিলাক সজাব, প্ৰথমতে ছাবজেক্ট হ'ব বা কি হ'ব এইবিলাক। চ' এই ধৰণৰ বাক্যবিলাক যিবিলাক আপোনালোকে ইতিমধ্যে শিকিলে বা মই কৈ দিলোঁ,
এই প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্যবিলাকৰ ক্ষেত্ৰত এটা ফৰ্মেশ্যন আছে, ফৰ্মেশ্যন অফ প্ৰেজেণ্ট ইনডিফিনিট টেন্স, অৰ্থাৎ প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ গঠনত আছে প্ৰথমতে ছাবজেক্ট, তাৰপিছত ভাৰ্ব, ব্ৰেকেটত প্ৰেজেণ্ট ফৰ্ম লিখিব পাৰা, তাৰপিছত এক্সটেনশ্যন। এতিয়া ছাবজেক্ট মানে কি? ছাবজেক্ট মানে হ'ল কৰ্তা। কৰ্তা মানে কি? যিয়ে কৰে সিয়ে কৰ্তা। ধৰি লোৱা মই কিতাপ পঢ়োঁ, মই কিতাপ পঢ়োঁ এইটো হ'ল সাধাৰণ সত্য, চ' প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ভিতৰত পৰিব। এতিয়া গঠন অনুযায়ী মই এইটো যদি ট্ৰান্সলেট কৰোঁ, ছাবজেক্ট হিচাপে কি আছে? মই, ছাবজেক্ট, আই, তাৰপিছত কি? কিতাপ পঢ়োঁ, পঢ়োটো হ'ল কি? একশ্যন ৱৰ্ড, অৰ্থাৎ ভাৰ্ব। ভাৰ্ব মানে হ'ল কি? ক্ৰিয়া মানে কি? কামটো কি সেইটো চাওক। মই কিতাপ পঢ়োঁ, চ' আই ৰিড মানে পঢ়া, READ, ৰিড, আই ৰিড, কি পঢ়োঁ? বুক, অৰ্থাৎ কিতাপ, বুক। সেইটো হ'ব এক্সটেনশ্যন। এক্সটেনশ্যন মানে কি? আগতে আমি পাইছিলোঁ কি? অবজেক্ট, ছাবজেক্ট, ভাৰ্ব, অবজেক্ট। এতিয়া অবজেক্টটো এইকাৰণে লিখা নহয়, অবজেক্ট মানে বস্তু, কাৰণ এটা অবজেক্ট দিয়াৰ লগে লগে এটা বস্তু হয়, কিন্তু এক্সটেনশ্যন মানে কিন্তু বাঢ়ি যায়। মই যদি এতিয়া কওঁ মই ৰাতিপুৱা কিতাপ পঢ়োঁ, আই ৰিড বুক ইন দ্য মৰ্ণিং, অলপ বাঢ়িলে নামাৰিল, বাঢ়ি গ'ল। আৰু বাঢ়িব পাৰে, মোৰ ৰিডিং ৰুমত, আই ৰিড বুক ইন দ্য মৰ্ণিং ইন মাই ৰিডিং ৰুম। আৰু যদি কওঁ যে মোৰ ভাইটিৰ সৈতে বা মোৰ ভায়েকৰ সৈতে, আই ৰিড বুক ইন দ্য মৰ্ণিং ইন মাই ৰিডিং ৰুম উইথ মাই ব্ৰাদাৰ। চ' এইটো যে বাঢ়ি গ'ল, সেইকাৰণে অবজেক্ট নিলিখি আজিকালি এক্সটেনশ্যন লিখা হয়। চ' বন্ধুসকল আৰু বান্ধৱীসকল, আশা ৰাখিছোঁ এই যে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ এই কথাখিনি আপোনালোকে বুজি পাইছে, মোৰ বিশ্বাস। একদম ইজিলি ল'ব, বেছি টেনশ্যন নল'ব। কিবা এতিয়া মোবাইলৰ যুগ, অলপ পাহৰিলে অলপ কাটি চাব পাৰিব আপোনালোকে ভিডিঅ'টো। সেইকাৰণে একেদিনে বেছি নিদিওঁ, নহ'লে আপোনালোকৰ কনফিউজ লাগিব। চ' এইখিনি হ'ল আজি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বিষয়ে। আশা ৰাখিছোঁ বুজি পাইছে। কিন্তু বন্ধুসকল, বান্ধৱীসকল, আৰু মই দুটামান ইম্পৰ্টেণ্ট মানে কি একেলগে এটা আৰু মানে এক্সট্ৰাকৈ সংযোজন কৰিব বিচাৰিছোঁ। আমি কথা কওঁতে কি হয়, এই যে মই, আমি, তেওঁ, তেখেত, এইখিনি কথা বহুতে মানে অলপ কনফিউজ লাগে কিছুমান ক্ষেত্ৰত। সেইকাৰণে উইথ বি ভাৰ্বৰ লগত মই কৈ আছোঁ, আই এম, মই, উই আৰ, আমি, ইউ আৰ, আপুনি, আপোনালোক, তোমালোক, হি ইজ, তেওঁ, চি ইজ, তাই, দে আৰ, সিহঁত। এইবাৰ কিছুমান ক্ষেত্ৰত কনফিউজ লগা শব্দ মই কৈ আছোঁ, কনফিউজটো ক'ত আছে, ক'ত লাগে, এতিয়া কৈ আছোঁ। এতিয়া হ'ল কি? মি মানে মোক, আছ, আছ মানে আমাক, ইউ মানে তোমাকো বুজায়, ইউ মানে তুমিও বুজায়। ইয়াতে কেতিয়াবা কিছুমানৰ কনফিউজন লাগে। এইটো ডিপেণ্ড কৰিব বাক্যৰ ক্ষেত্ৰত। আই লাভ ইউ, মই তোমাক ভাল পাওঁ। তোমাক ইয়াত বুজাইছে, কিন্তু তোমাক, ইউ মানে তোমাক। ইউ আৰ এ ভেৰি গুড পাৰ্চন, আপুনি এজন বহুত ভাল মানুহ। ইয়াতে ইউ মানে তুমি বা আপুনি বুজাইছে। চ' বাক্যৰ ওপৰত নিৰ্ভৰ কৰি ইউটোৱে কেতিয়াবা তোমাক বুজাব আৰু কেতিয়াবা তুমি বা আপুনি বুজাব। তাৰপিছত হিম মানে তেওঁ। হাৰ মানে, এই হাৰৰ ক্ষেত্ৰত কেতিয়াবা কনফিউজ থাকে। হাৰ মানে তাইৰ, দিছ ইজ হাৰ পেন, এইডাল তাইৰ কলম। আৰু কেতিয়াবা হাৰ মানে তাইক বুজে, প্লিজ টেল হাৰ এবাউট দ্য মেটাৰ, যে বিষয়টোৰ বিষয়ে তাইক অনুগ্ৰহ কৰি জনাব। ইয়াতে হাৰ মানে তাইক বুজাইছে। চ' বাক্যৰ গঠনৰ ক্ষেত্ৰত পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি কেতিয়াবা তাইক বুজাব, কেতিয়াবা তাইৰ বুজাব। চ' দেম মানে সিহঁতক, ইয়াতে কনফিউজন নাই। চ' বন্ধুসকল, বান্ধৱীসকল, ইংৰাজী যিহেতু আপোনালোকে শিকিবলৈ ওলাইছে, ইণ্টাৰেষ্ট আছে, যেতিয়া আপোনালোকে যিকোনো ব্যক্তিক প্ৰথমে লগ পায়, সেইটো হ'ল প্ৰথমে আপোনালোকৰ এইটো কৰিবই লাগিব, উইচ কৰিব লাগিব, যে গুড মৰ্ণিং, ৰাতিপুৱা হ'লে গুড মৰ্ণিং ক'ব লাগিব, আবেলি হ'লে গুড আফটাৰনুন, সন্ধিয়া হ'লে গুড ইভিনিং, বা ৰাতি যদি বিদায় দিয়ে গুড নাইট বুলি ক'ব লাগিব। আমি সাধাৰণতে কি হয়,
আমাৰ মুখেৰে এই যে কাৰোবাক যে উইচ কৰিম গুড মৰ্ণিং ছাৰ, গুড মৰ্ণিং ছাৰ শব্দটোৱে মুখৰ পৰা ওলাই নাহে মানে, এনেকুৱা লাজ। এক নম্বৰ দুশ্মন হ'ল এই ভাষাটো শিকাৰ ক্ষেত্ৰত আপোনালোকৰ এটা শত্ৰু আছে, সেই শত্ৰুক কিন্তু আপোনালোকে মাৰিব লাগিব। আৰু সেই শত্ৰুটো হ'ল লাজ। যেতিয়া ময়ো কলেজত গৈছিলোঁ, ছাৰক গুড মৰ্ণিং ক'ব বিচাৰোঁ, গুড মৰ্ণিং শব্দটোৱে মুখৰ পৰা ওলাই নাহে, মানে ইমান বেয়া লাগে, লাজ লাগে। চ' এইটোৱে হ'ল আপোনালোকৰ এক নম্বৰ শত্ৰু। এই শত্ৰুটোক কিন্তু আপোনালোকে মাৰি পেলাব লাগিব, সেয়া হ'ল লাজ। লাজটোক একদম শেষ কৰি দিব লাগিব। ভুল হয় হওক, চিম্পল মানে কথা এটা ভাবি লোৱা, মই ভাষাটো শিকিম, ক'ম মই মোটামুটি চলিব লাগিব। মই যে ইংলিছ ভাষাটো শিকি যে মই একদম মানে কিবা বহুত কিবা কিবি কৰিম, সেইটোতো কথা নহয়। ভাষাহে এটা, ভাষা শিকিব লাগে, যিকোনো ভাষা শিকিলে নিজৰ সুবিধা হয়। আৰু আজিৰ দিনত ইংৰাজী ভাষাৰ ডিমাণ্ডটো কেনেকুৱা আপোনালোকে গমেই পায়, বহুত ইম্পৰ্টেণ্ট হৈছে, যুগ সলনি হৈছে। চ' ইণ্টাৰনেশ্যনেল লেংগুৱেজ, সেইকাৰণে ডিমাণ্ড আছে ইয়াৰ। চ' বন্ধু আৰু বান্ধৱীসকল, আশা ৰাখিছোঁ আজি আপোনালোকে এই খণ্ডটি ভাল পাইছে। যদি ভাল পাইছে, প্লিজ JB Soul ছাবস্ক্ৰাইব কৰিব, যাতে মই এনেকৈ কণ্টিনিউ কৰিব পাৰোঁ। চ' আজিলৈ এৰিছোঁ, কালি আকৌ লগ পাম। পুনৰবাৰ আপোনালোকক শুভেচ্ছা জনাইছোঁ যে আপোনালোকে ইংলিছ শিকিব কিন্তু দেই, মই কৈছোঁ, এইটো অহংকাৰ কৰি কোৱা নাই। আপোনালোকে ইংলিছ শিকিব। কেৱল মই এনেকৈ অহংকাৰী হৈ টাইম নিদিওঁ, যে কিছুমান কিতাপত লিখা আছে 3 মাহৰ ভিতৰত ইংলিছ শিকক, 6 মাহৰ ভিতৰত ইংলিছ শিকক। সময়টো আপোনালোকে নিৰ্ধাৰণ কৰিব, আপোনালোকে ইংলিছ শিকিবই। I am sure I have already told you that you'll be able to speak in English. Yes, I hope so. And please, you cooperate with me. I'm sure you will learn it. You will be able to speak in English very nicely. I'm sure. So friends, bye bye. Thank you.